নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিয়ে আপোনালোকক মোৰ ইউটিউব চেনেল হাউচৱাইফ জ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম হাতেৰে চিলাই কৰা ৰুমাল লগতে পিকো কৰা। এতিয়া আমি কৰিছোঁ চেইন চিলাই কৰিছোঁ। ভিতৰতে এনেকৈ বেজিটো সোমাই ৰছীডালৰ DMC গুলি আৰু গুলি সূতা ৰছীডাল নহয়। এতিয়া পাহটো ফুলৰ পাহটো পুৰা হ'ল, সম্পূৰ্ণ হৈ গ'ল। সব ফুলপা হৈ গ'ল। সেউজীয়া ৰঙৰ সূতা লগাইছোঁ বেজি, এনেদৰে চেইন চিলাই কৰি যাওঁ। সূতাখিনি মই 4 ডলীয়া কৰি দিছোঁ। এডলীয়া কৰিলে বেছি মিহি হয়, উজ্জ্বলটো কম হয়, সেইকাৰণে 4 ডলীয়া কৰিছোঁ। এতিয়া ওপৰখিনি কৰিছোঁ ফুলপাহৰ। হ'ল এতিয়া ৰুমালখন। এতিয়া আমি পিকো কৰিম। আমি ৰুমালখিনি পিকো কৰিম। এতিয়া মই মেচিনত ৰুমালখন লৈ লৈছোঁ। আমাৰ ৰুমাল চিলাই কৰা পিকো কৰা হৈ গৈছে। যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।